বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে বন বৰা ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ মোৰ আনেৰি ব্লগ আজি লৈ আহিছোঁ আমাৰ CM মামা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মতলব আমাৰ মামাক যিমান পাৰে আপোনালোকে গালি দিয়ক যিমান পাৰে সিমানেই গালি দিয়ক আপোনালোকে যিমানেই গালি দিব সিমানেই গালি দিব পাৰে মামাক সকলোৱে মিলি আমি গালি দিওঁ আহক আৰু মই মামাক কিয় গালি দিয়া কথা কৈছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ মোক যোনে যিমান গালি পাৰিব সোণ যিমানে পৰিব সিমানে সি ভটভটকৈ জ্বলি থাকিব মোক যদি গালি নাপাৰিলেহেঁতেন মই 102টা চিট নাপালোহেঁতেন আৰু এতিয়াও যদি মোক গালি নাপাৰিলেহেঁতেন CM ৰিলিফ ফাণ্ডত 100 কোটি জমা নহ'লহেঁতেন মোক যিমানে গালি পাৰিব অসমৰ মানুহৰ মোৰ প্ৰতি ইমান চিম্পেথি আছে যে মামাক এনে গালি পাৰিছে ময়ো 2 টকা দিওঁ যদি গালি নাপাৰিলেহেঁতেন এই টকাখিনি নুঠিলেহেঁতেন এতিয়া লাভ হ'ব যে গোটেই টকাখিনি মই শিৱসাগৰ চৰাইদেউৰ মানুহৰ মাজত দি দিম গতিকে এই যিসকলে মোক গালি পাৰিলে তেওঁলোকক মই 2 হাত জোৰ কৰি নমস্কাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ কাৰণে এনেকে মানে নৈৰ পানী পৰা দি টকা সোমাইছে এই মাত্ৰই মোক খবৰ দিলে আৰু এজনে 3 কোটি টকা পঠাই দিছে গুজৰাটৰ পৰা মোক গালি নাপাৰিলেতো এই টকাবোৰ নাহিলে গতিকে মোক যিমানে গালি পাৰিব চিট বাঢ়িব টকা বাঢ়িব কাম আপোনালোকে শুনা পালে গোটেইখিনি কথাখিনি কি কাৰণত গালি পাৰিব কৈছিলোঁ সেইকাৰণে মামাক আমি যিমানেই গালি পাৰিম মামাৰে সিমান ভাল পইচা বেছি হ'ব পইচা ডনেশ্যন বেছিকৈ উঠিব চিট বেছিকৈ পাব তেওঁ আকৌ অহাবাৰ জিকিব গতিকে মামাই সেইকাৰণে কৈছে সকলোকে গালি দিবলৈ দিছে সেইকাৰণে সকলোৱে মিলি আমি মামাক গালি দিব লাগিব মামাক গালি দিলে ভাল আৰু সকলোৱে ভাবো মামাক এনেই গালি দিছে আৰু দি দিওঁ সেইবুলিয়েই দি দিয়ে মামাক মৰমতে গতিকে মামাক যিমান পাৰে সকলোৱে গালি দিব সিমানেই মামাৰে ভাল আপোনালোকে হয়তো নিশ্চয় ভিডিঅ'টোৰ পৰা গমেই পালে আজিলৈ আহোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা বেল আইকনটো পাই দিব এনেধৰণৰ ভিডিঅ' আপোনালোকে সম্পূৰ্ণৰূপে সকলোতকৈ আগতেই দেখা পাব ধন্যবাদ আজিলৈ আহোঁ